যায় প্রাণে কানে পায় হৃদয় ত্রিকোণা দিয়ে যায় তুমি মনে যায় প্রাণে কানে পায় হৃদয় ত্রিকোণা দিয়ে যায় তুমি পোনপ্ৰথমে মমী হাজৰিকা ইউটিউব চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক ভালে আছে। আজি যাম আমি এখন বিয়া খাবলৈ, ভাবিছোঁ আপোনালোককো সেই বিয়াখনলৈ লৈ যাওঁ বুলি। বলক তেন্তে ভিডিঅ'টো আৰম্ভ কৰোঁ। ওলাবলৈ লৈছোঁ বিয়া খাবলৈ, এয়া সাজিছোঁ কাচিছোঁ আৰু বিজনেছ আৰম্ভ কৰিছোঁ কাপোৰৰ। ভাবিছোঁ আপোনালোককো কাপোৰৰ অলপ কালেকশ্যন দেখাম। যদি আপোনালোকে ভাল পালে আকৌ পাছত এটা কাপোৰ কালেকশ্যনৰ ভিডিঅ' বনাই আপোনালোকক শ্বেয়াৰ কৰিম। এইযোৰা পদ্মিনী বোৱা কাপোৰ হয়। এইযোৰ বহুত ধুনীয়া কাপোৰ। এইযোৰ যদি ল'ব বিচাৰে আপোনালোকে কমেণ্ট বক্সত কমেণ্ট কৰিব, মই ইয়াৰ দামটো কৈ দিম। মানে চাদৰ আছে, চাদৰ পাৰি আছে, ব্লাউজ পিচ হেভি হ'ব। যদি কোনোবাই ভাল দেখে তেনেহ'লে কমেণ্ট বক্সত কমেণ্ট কৰিলেই হ'ব। এইযোৰ কালাৰ বেলেগ হ'ব। এইযোৰ বহুত ধুনীয়া একেই কাপোৰ হয়, পদ্মিনী পকোৱা যোৰা হয়, হেভি ব্লাউজ পিচ আছে, চাদৰ পাৰি আছে। চাদৰখন মানে পাৰি চাৰি লগোৱা আছে, গোঠা আছে। মেখেলাখন চিলালে আৰু ব্লাউজটো চিলালেই হ'ল। বহুত ধুনীয়া যোৰা। যদি ভাল দেখে আপোনালোকে কমেণ্ট বক্সত কমেণ্ট কৰিব। ব্লাউজ পিচ হেভি হয়, বহুত ধুনীয়া যোৰা এইটো এটা। এতিয়া গৰমৰ কাৰণে এইটো খুবেই ধুনীয়া কাপোৰ হয় এইযোৰ। বিয়া ঘৰ পাইছোঁ এইমাত্ৰ। এয়া চাওক বিয়া ঘৰৰ পেণ্ডেল। এয়া কইনা বহি আছে। এনেকৈ ভিডিঅ' এটাকে কৰি লৈছোঁ। কিমান ধুনীয়া লাগিছে দেখিছেনে কইনাজনী। এয়া আমাৰ বৌ। নাচিব ধৰিছে। চাওকচোন পোৱালিটো কিমান ধুনীয়াকৈ নাচিছে। মৰম লগা পোৱালিটো। যেতিয়া বিয়ালৈ ওলাইছিল তেতিয়া আৰু ভিডিঅ' কৰা নহ'ল। মোৰ ঘৰত আলহী আছিলে, সেইকাৰণে ভিডিঅ' কৰা নহ'ল। একেবাৰে বিয়া দৃশ্য দেখাইছোঁ। দুখন বিয়া খাইছোঁ। এয়া দ্বিতীয়খন বিয়া। কইনা নিবৰ কাৰণে সোনকালে দৰা আহিলে। এয়া কইনা আৰু দৰা জলপান খোৱা মুহূৰ্ত আপোনালোকক দেখাই আছোঁ, চাই থাকক। ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। ঘৰলৈ অহা মুহূৰ্ততো ভিডিঅ' কৰা নহ'ল। যদি ভিডিঅ'টো ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। ধন্যবাদ।